Hello viewers, welcome to my YouTube channel JS77 Rider on YouTube. তো আজি ব্লগটো বনোৱাৰ কাৰণটো হৈছে মই দেখাইছো বেক কেমেৰা কৰি মোৰ পাছফালে আছে। তো চাওক বেক কেমেৰা অন কৰিলো আৰু মানে কালিৰ পৰা কি হৈছে মোৰ আৰসি খনৰ মানে মই দেখাই আছো আপোনালোকক। চাওক চাবি লাগি আছে, মিটাৰ অন কৰিলো, মিটাৰ অন কৰাৰ পাছত চাওক ইগনিশনটো দিছো নহয়, এতিয়াতো ইগনিশনটো আহিছে। তো কালি মানে কি হৈছিলে এইবিলাক একো অহা নাছিলে, খালি মানে এটা ইয়াত চাবি এটা দেখাই আছিলে আৰু সব অফ হৈ আছিলে, কিন্তু মানে আপাৰ ডিপাৰ দিয়া লাইট জ্বলে আৰু ছেকেণ্ড ইঞ্জিনটো বাৰু ষ্টাৰ্ট দিলে গুচি যায়। তাৰপাছত RPM লাইটটো বাৰু জ্বলে, বাকী এই লাইটকেইটা কাম কৰি আছিলে। মিটাৰ ডিছপ্লেটো অহা নাছিলে, ইয়াত এটা চাবি হেৰি হৈ আছিলে মানে শ্ব' কৰি আছিলে। ৱাহ কি লুকছ ধুনীয়া দি আছে। আৰু এখন বাইকৰে মোৰ মিচিং হৈ আছে, এই জেগাখিনি চাফা কৰি পেলাই ইয়াত খালি এখন ছুপাৰ বাইক যদি থৈ দিব পাৰোঁ সপোনটো অলপ হ'লেও মানে পূৰ হ'ব। বেমাৰটো কি হয়নো ৰিজাল্টটো চাওঁ। তো লেটছ গো টু দ্য গেৰেজ। তাৰপাছত তেওঁ ওচৰ আহি পালোহি আৰু ডক্টৰক মানে বেমাৰখিনিৰ কথা ক'লোঁ, মানে বাইকৰ ডক্টৰজনৰ কথা কৈছোঁ। তেওঁ ডক্টৰে চাবলৈ গ'লে, তো তেওঁ ক'লে বাইকখন ভৰাই দিয়ক আৰু পেডিকি ষ্টিনডাল লগাই দিলে। লগাই পেলাই মানে যোনটো বেমাৰৰ কথা কৈছিলোঁ বেমাৰটো তেওঁ কিবা এটা কৰি মাৰিলে, এইটো মানে আপডেট দিব লগা আছিলে চেঞ্চাৰৰ। তাৰপাছত বাইকৰ মানে চেইনডাল ঠেনঠেনাই থাকে, কিহৰ কাৰণে জানেনে? মোৰ হাতত যে আছে দেখিছেনে বস্তুটো, এইটো ৰাবাৰ বস্তু চেইনত থাকে মানে। তো চেইনত নাথাকাৰ কাৰণে চেইনডাল মানে বিৰাট এটা বেয়া আৱাজ দিছিলে। তো সেইডালো ল'লোঁ, সেইডাল মই জেনুইনে লৈছোঁ। চাওক দেখাই দিছোঁ পেকেটটো, আপোনাৰ KTMৰ বেজিং দেখা পাইছে আৰু চাই লওক প্ৰাইচটো, তো দেখাটো পাইছে। আৰু সেইডাল তেওঁক দিলোঁ লগাবলৈ, তেওঁ লগাই দিলে। লগোৱাৰ পাছত আহিলে বাইকখন ছাৰ্ভিচিং কৰিবলৈ, তো তেওঁ মবিলটো ডাউন দিলে আৰু কমপ্লিট মানে মবিল ডাউন দিয়াৰ পাছতহে বাইকত মানে ভৰাব লাগে। তো মবিলটো ডাউন দিওঁতে তেওঁ মোক ক'লে কি কি বস্তু লাগে। তো ওচৰতে থকা শ্বপখনত গ'লোঁ, গৈ পেলাই তাতে এনেকুৱা দোকানত আহি মই ভালেই পাওঁ, চব এচেচৰিজৰ আৰু ডেক'ৰেশ্যনৰ বস্তুবিলাক থাকে। তো তাতে গৈ পেলাই 1.5 লিটাৰ লাগে। তো এটা মবিল ল'লোঁ, এইটো নহয় এইটো চৰি এইটো 1 লিটাৰ, এইটো ল'লোঁ 1.5 লিটাৰ 7100 আৰু এইফালে দেখা পাইছে 20W এনেকুৱা 50 বুলি লিখা থাকে। তাৰপাছত তেওঁক মবিলটো দি পঠালোঁ আৰু মই আৰু অলপ সময় মানে দোকানখন এনেই অলপ ৰেকৰ্ডিং কৰিলোঁ, কিবাকিবি বস্তু মই মানে চালোঁ, এচেচৰিজবিলাক দেখি পেলাই ভাল লাগিছে কাৰণে। তাৰপাছত বস্তুটো লোৱা হ'ল। বস্তু কি ল'লোঁ মানে মবিল ল'লোঁ, মবিল ফিল্টাৰ ল'লোঁ, এয়াৰ ফিল্টাৰ ল'লোঁ আৰু লৈ তেওঁক দিলোঁ। মানে এইটো মানে মোৰ বাইকত লগোৱা আছে এডজাষ্টেবল ক্লাছ লিভাৰ, কিন্তু ভাল নহয় বস্তুটো। আৰু তাৰপাছত তেওঁ মবিলটো ডাউন দিলে। মবিল ডাউন দিয়াৰ পাছত বাইকত মানে ফাৰ্ষ্ট টাইম মবিল ফিল্টাৰ যোনটো সেইটো লগালে। আৰু এইটো বেক পেনেলটো হয়, বেক পেনেল নহয় তলৰ হেৰিটো হয়, পেনেলটো হয়। এইটো মবিল আনিলোঁ, মটুল ৰিকমেণ্ডেডে হয়, মানে KTMৰ পৰা ৰিকমেণ্ড কৰা থাকে। তাৰপাছত তেওঁ মবিল যোনটো আনিছিলোঁ মবিলটো তেওঁ ভৰাব। অলৰেডি মানে মবিল ফিল্টাৰটো লগোৱা হৈ গ'ল আৰু মই অকণমান ইফালে কিবা চাহ তাহ খাবলৈ যাওঁতে তেওঁ এয়াৰ ফিল্টাৰটো লগাই দিলে, মই কৈ থোৱাই আছিলে। আৰু তাৰপিছত মই আহি পেলাই মবিলটো লৈ দিলোঁ, মবিলটো তেওঁ ফিল আপ কৰিছে। চাওক ৰিজাল্টটো কি হয়। আৰু তেওঁ সেয়া কাম কৰে মানে মই এনেই ৰাস্তাত দেখাই আছোঁ। চাওক জাভা, ৰয়েল এনফিল্ড, এইফালে দেখা পাব KTM। আমাৰ নগাঁৱত মানে বাইকৰ গাড়ীৰ লাইনেই লাইন, পইচা লৈ আহক, যি মন যায় তাকে চলাওক আমাৰ নগাঁৱত। এইফালে যায় গুৱাহাটী আৰু এইফালে যায় মেইন নগাঁও টাউন। তো বাৰু যি কি নহওক তেওঁ কাম কৰি আছে। আকৌ যাওঁ তেওঁৰ ওচৰলৈ কেমেৰাটো লৈ। তাৰপাছত তেওঁ মানে কামখিনি হৈছে আৰু মই তথাপিও তেওঁ কাম কৰিলে তেওঁক মই মানে এবাৰ ভালদৰে বাইকখন
চলাই পেলাই মানে কিবা যদি সৰু কিবা এটা ইছ্যু থাকিলেও তেওঁক মই সদায় চেক কৰিবলৈ দিওঁ। তো তেওঁ ধুনীয়াকৈ বাইকখন উলিয়াই পেলাই মানে মোক চাই কৰি দিয়ে আৰু চলাই কৰি ব্ৰেকিং হওক কুলেণ্ট হওক। তো তেওঁ এবাৰ ট্ৰায়েলত যাব দিলোঁ। তো তেওঁ গৈছে ট্ৰায়েলত আৰু মানে বাইকখন উলিয়াই পেলাই অলৰেডি বেমাৰখিনিতো মৰিছেই, তথাপিও মানে মনৰ সন্দেহৰ কাৰণে তেওঁক দিলোঁ এপাক বাইকখন চলাবৰ কাৰণে। তো তেওঁ গ'ল বাইকখন উলিয়াই পেলাই লৈ, আৰু ফাইনেলি কামখিনি হ'লেই। এতিয়া মই মানে ঘৰলৈ যাম বুলি পেলাই ওলাইছোঁ। তো আজিলৈ ইমানে আছিল ভিডিঅ'টো। আকৌ এদিন লগ পাম পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'বিলাক চাই থাকিব। টিল দেন বাই বাই।